Kardom nilibirta thanang phisami BDP lapen non nang litum sudak dak lapen kenang sot abirtang ton pen ajuik tha. Bengalia khetum BJP phan vote jok nang ni pung Dasharat Das kaning je puthak Uttar Borbil BJP kiam bang photum ning kang samse jepak langsi phirang kya mai ki phapong. Non ke bang ji Assam Legislative Assembly election surini rankora throga hut Bengalia khetum BJP phan vote jok nang ni pu inut Uttar Borbil kanthai baria longkedo Dasharat Das kaning je puthak ning kang samse jepak langsi Uttar Borbil Nimtola Bazar BJP Sai Hemalong BJP Klembang Photum Pen Phirangkia Mailong Ningjepung. Lapen Hauraghat LAC BJP MLA candidate Lun Singh Terona Phansi Uttar Borbil Aratumke Phan Troxir Kebra Pho Avut Iponji Pusi Uttar Borbil Nimtola Bazar BJP Booth Committee Sai Hem Phirangkia Mailong Pen Uttar Borbil Nimtola Bazar Longkedo Senior BJP leader Ray Mohandas Sakti Kendra Vikram Mazumdar Yuva Morcha President Dhruva Karmakar, Booth Committee President Govinda Mazumdar, Secretary Mithun Das, Gaungbura Biplab Mazumdar Tum Pen Thanpong. News Report Carbin Long Line. আমি ইয়াত এটা প্ৰেছ ৰিলিজ কৰিবলৈ আহিছোঁ। মেইন কাৰণ হ'ল যোৱা কিছুদিন আগত দশৰথ দাস তেওঁ মানে আমাৰ কাৰ্বি আংলঙত থকা হিন্দু বাঙালীসকলে বিজেপিক ভোট দিব নালাগে বুলি এটা ষ্টেটমেণ্ট দিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি আমি প্ৰেছ ৰিলিজ মাতিছোঁ। তাৰমানে কাৰ্বি আংলঙত দশৰথ দাসে নেতা হোৱাৰ আগৰে পৰা কাৰ্বি আংলঙত হিন্দু বাঙালীসকলে আমি বিজেপিক ভোট দি আহিছোঁ। অহাগত দিনতো দি যাম। দশৰথ দাসে যিবিলাক কথা আমাৰ হিন্দু বাঙালীসকলৰ উদ্দেশ্যে কৈছে বা হিন্দু বাঙালীসকলক ভোটৰ পৰা বিৰত ৰখাৰ যি এটা ছাজেশ্যন দিছে তেওঁৰ এইটো অকলে মনে সজা, এইটো আমাৰ হিন্দু বাঙালীসকলৰ কোনো মনৰ কথা নহয়। গতিকে আমি তেওঁক ধিক্কাৰ দিছোঁ দশৰথ দাসক, যাতে অনাগত দিনত আমাৰ হিন্দু বাঙালীসকলক লৈ যাহা তাহা ষ্টেটমেণ্ট নিদিয়ে। আৰু আমি ভোট বিজেপিকে দিম। 90% ভোট আমাৰ হিন্দু বাঙালীৰ হ'ল হ'ব কাৰ্বি আংলঙত বিজেপিতে কৰিব। আমি বিজেপিক ভোট দিম, অনাগততো দি যাম। এইখিনি আৰু তেওঁ এজন বিজনেছমেন হয় আৰু এটা সংগঠনৰ নেতা হয়। গতিকে সেইটো কৈ লাভ নহ'ব। গতিকে দশৰথ দাস বুলি আমি জানো। আৰু ষ্টেটমেণ্টটো আজি 2-3 দিন আগত দিছিলে। নাই, এনে সভাত দিয়া নাই, এনে মাতি পেলাই ষ্টেটমেণ্টটো দিছিল। আৰু সেই ষ্টেটমেণ্টত আনকি তেওঁ আমাৰ লুনচিং তেৰণ যিজন আমাৰ কেণ্ডিডেট তেওঁক মেমৰেণ্ডাম দিব বুলি কৈছিলে, বোলে দিব পৰা নাই বুলি কৈছে। গতিকে এই সম্পৰ্কে আৰু ৰাস্তা ঘাটৰ কথাও কৈছে কিবা কিবি। কিন্তু বৰ্তমানে বিজেপি চৰকাৰ অহাৰ পৰা কাৰ্বি আংলঙৰ সকলো ঠাইতে ৰাস্তা ঘাটৰ বহুত উন্নত হৈছে। দুই এটা সৰু সুৰা জেগাত থাকিব পাৰে, কিন্তু যি চৰকাৰে আহক একেলগে চব কাম কৰিব নোৱাৰে, ষ্টেপ বাই ষ্টেপ হ'ব। গতিকে সেই কামবোৰ বিজেপি যিমান স্পীডত ডেভেলপমেণ্ট কৰিছে আজি 70 বছৰ আন ৰাজনৈতিক দলে কৰিব পৰা নাই। গতিকে আমি ভাবোঁ যিটো স্পীডি বা বাঙালীসকলৰ যি সুৰক্ষা বিজেপি দি আছে, সেয়াত আমাৰ হিন্দু বাঙালীসকলে নিশ্চিন্তভাৱে দশৰথৰ কথাত ভুল নগৈ বিজেপিকে ভোট দিব, এইটো আমি গেৰেণ্টি দি ক'ব। থাকে তেওঁ কণ্ঠাইবাৰী ঘৰ, কণ্ঠাইবাৰী। এইখিনি আৰু বহলাই লাভ নাই।